সকলোকে নমস্কাৰ জনাই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মামাহঁতৰ ঘৰৰ পৰা মই ঘৰত আহি আছো। এই ৰাস্তাতে আছো, আহি পেলাই ৰৈ আছো ইয়াতে টাউনতে। আৰু ভাবিলো ব্লগটো আৰম্ভ কৰি দিওঁ এতিয়া। আপোনালোককো দেখাই যাম লখিমপুৰ টাউনখন। চাই যাব পলমাইনা। আমাৰ পলে আজি একদম ধুনু ধুনু ড্ৰেছ এটা লগাই আছে দেই। কোন আছে? এই আমাৰ পলে আজি ধুনু ধুনু কাপোৰ পিন্ধি আছে। পলমাইনা ময়ো পিন্ধি আছো। পলমাইনা শুনাও। এইয়া বাহিৰ ফালৰ দৃশ্য। আমি আহি এতিয়া টাউনৰ মাজতে ৰৈ আছো। হাজবেণ্ডৰ কিবা কাম এটা আছে, নামি গৈছে তেওঁ। বলক কি কৰো আগলৈ দেখাই যাম। চাই থাকক নিদিতে সেইফালেকে। সিটো চিটৰ পৰা সিটো চিটলৈ বগাবলৈ বিচাৰিছে। আৰু আজি এটা ভাল খবৰ আছে। লখিমপুৰত আজিৰ পৰা সন্ধিয়া 5টালৈকে মানে খুলিব পৰা হ'ব দোকান চোকানবিলাক চব। 6টা বজাৰ পৰা পুনৰ কাৰফিউ হ'লেও যিহেতু সম্পূৰ্ণই লকডাউন হৈ আছিলে আমাৰ ইয়াত, মাজতে 12টা বজালৈকে খোলা দিলে, এতিয়া 5টালৈকে খোলা দিছে। টাউনৰ পৰিৱেশটো আকৌ সেই আগৰ নিচিনা লাগিছে। আগৰ দিনবিলাক ঘূৰি অহা নিচিনা লাগিছে। আগতে টাউনলৈ আহিলে ইমান নিজান হৈ থাকে, ইমান উকা উকা হৈ থাকে। এতিয়া মানে এইবিলাক দেখি মানে লগা নাই যে কৰোণা আছে, ক'ৰবাত কৰোণা আছে যেন লগা নাই। আৰু মাস্ক সকলোৱে মানে পিন্ধিব লাগে, যিহেতু কৰোণা নাই বুলি কোনেও মানে মাস্ক ব্যৱহাৰ নকৰাকৈ থাকিব নালাগে। মই যিহেতু গাড়ীত আছোঁ, গাড়ীৰ ভিতৰত আছোঁ, সেইটো কাৰণে মই মাস্কখন লগত ৰাখিছোঁ। আপোনালোকৰ লগত কথা পাতিবলৈ খুলি লৈছোঁ। এনেই ময়ো মাস্ক পিন্ধি আছোঁ। উঠি নাযান। পলমাইনা এতিয়া শুই দিলে। টুগুলু মুলুটো শুই আছে। আৰু আমি আহি এতিয়া পালোহি লালু। আৰু এতিয়া 5টা বাজিব হৈ গ'ল, পৰা দোকান চোকানবিলাক বন্ধ কৰিছে।